বন্ধুসকল RS ভিডিঅ' ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গধূলি অলপ ওলাই আহিছিলোঁ। ওলাই আহোঁতে ৰাস্তাতে অলপ পাৰ্কৰ নিচিনা এখন আছে, তাতে ৰখিলোঁ। এতিয়া ভাবিলোঁ ইয়াতে ভিডিঅ' এটা বনাই দিওঁ। নিজেও পাৰ্কখন চাম, এতিয়া আপোনালোককো দেখুৱাম। শুনিছোঁ পাৰ্কখন এজন মানুহে নিজৰ ঘৰৰ সন্মুখতে বনাইছে, নিজে বনাইছে আজৰি সময়ত। বলক দেখুৱাওঁ। এইটো হৈছে মানুহজনৰ ঘৰ আৰু নিজৰ ঘৰৰ সন্মুখতে ৰাস্তাটোৰ ইটো পাৰত পাৰ্কখন সাজিছে। বলক এতিয়া পাৰ্কখনৰ ভিতৰলৈ সোমাই যাওঁ। চাওক এয়া কেনেদৰে সাজিছে পাৰ্কখন। এইফালে গছৰ তলত বহিবলৈ বাঁহেৰে চকী নিৰ্মাণ কৰিছে আৰু এয়া চাওক। আৰু বলক প্ৰথমে এইফালে চাই আহোঁ। এইবোৰ চাওক, চব বাঁহেৰে সাজিছে। এয়া বাঁহৰ চাং বনাইছে আৰু জাপি গামোচা লগত এইবোৰ ফুল লগাই থৈছে। বৰ ধুনীয়া লাগিছে। বলক এতিয়া আৰু আগুৱাই যাওঁ। এয়া চাওক, ইয়াত ডাঙৰকৈ ছাতি এটা সাজি থৈছে, তলত বহিব পাৰি আৰু এইবোৰ গাড়ীৰ টায়াৰ লগাই থৈছে আৰু ধুনীয়াকৈ ফুল গছ লগাই থৈছে। এয়া এইফালে তললৈ যাব পাৰি। বলক তললৈ যাওঁ। ইয়াতো বাঁহৰ চাং বনাই থৈছে আৰু সকলো বস্তু বাঁহেৰে নিৰ্মাণ কৰিছে। চাওক এইটো ফুল লগাই থৈছে আৰু এইফালে তলত পানী। বলক আৰু আগলৈ যাওঁ। এইবোৰ ফুল ৰুই থৈছে আৰু তলৰ ফালে কিবা নতুনকৈ বনাই আছে। লাহে লাহে আৰু পাৰ্কখন ডাঙৰ হ'ব বুলি কৈছে পিছলৈ। অতি সোনকালে ঘৰৰ কাষতে এখন চিলড্ৰেন পাৰ্ক সাজি উলিয়াম বুলি কৈছে। পাৰ্কখন আপোনালোকে যদি চাব বিচাৰে আহিব পাৰে। নতুন বলাই গাঁও, নামঘৰটোৰ ওচৰতে, বেছি নহয়, নামঘৰটোৰ পৰা অলপ আহিলে পাব। আৰু চাব কেনেকৈ এজন মানুহে তেওঁৰ আজৰি সময়ত এখন পাৰ্ক সাজি উলিয়াইছে। তেওঁ আজি যেনেকৈ অকলে এখন পাৰ্ক সাজি উলিয়াইছে, বলাই গাঁৱৰ আদৰ্শ হৈ পৰিছে। এয়া চাওক, এইফালে এখন বাঁহৰ চাং দি থৈছে, বিলৰ মাজলৈ যাব পাৰি আৰু বিলৰ মাজত গৈ ভালদৰে পৰিৱেশটো চাব পাৰি। চবফালে ধুনীয়াকৈ পৰিৱেশটো উপভোগ কৰিব পাৰি। এয়া চাওক, বিলত নাও চলাব পাৰি। মানুহে নাও চলাই আছে আৰু আপুনি যদি সাঁতুৰিব জানে সাঁতুৰিবও পাৰিব। বিলখনত ডাঙৰ ডাঙৰ মাছ আছে। বাৰিষা দিনত ইয়াত চাৰিওফালে পানীৰে ভৰ্তি হৈ যায় আৰু তেতিয়া আৰু বেছি ভাল লাগে। আৰু চবফালে নাও চলাব পাৰিব আৰু ধুনীয়া লাগিব। আহিব চাব।
ভিডিঅ'টো ইয়াতে সামৰিছোঁ। এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন অন কৰি দিব।